পাইলছৰ প্ৰব্লেম হৈ আছিল? 4-5 বছৰমান আগৰ পৰা হৈ আছে। আচ্ছা, তেতিয়া আপুনি কি খাই আছিল? আপুনি কেনেকুৱা কি মেডিচিন খাই আছিল? এতিয়া মই এলোপেথিক খাইছিলোঁ, হোমিও খাইছিলোঁ, হয়, আৰু আমাৰ এই গাঁৱলীয়া ঔষধ দেই তাকো খাইছিলোঁ। হয়, কাম কৰে অলপ, তাৰপিছত আকৌ হয়, ইয়াতে নিৰ্মূল নহয়। খাদ্যৰ কাৰণেহে নে কিহে মই এতিয়া আগতে দেখোন এজনে অসমীয়া হেৰিয়াত কৈছে যিকোনো বস্তু খাব পাৰি কমছিল, দুমাহ হোৱা নাছিল, যিকোনো বস্তু খাব পাৰি বুলি কৈছিল সি। খোৱাৰ পিছতে আকৌতো হৈ গ'ল, হোৱাৰ পিছত আৰু বিভিন্ন ধৰণৰ আকৌ ঔষধ খাইছিলোঁ, খায়ো কামত অহা নাই। তাৰপিছতে আপোনালোকক ফোন কৰিছিলোঁ। আমাৰ 1 মাহ হ'ল আপুনি মেডিচিন খোৱাৰ, আপুনি এতিয়া ব্লিডিংটো বন্ধ হৈ গৈছিল? ব্লিডিংটো বন্ধ হৈছিল, খাৱাৰ এসপ্তাহ 10 দিনৰ পৰা আছিলে। তাৰপিছত মানে কমি গৈছিল। এতিয়া টোটেলি বন্ধ হৈ গৈছিল আপুনি আপোনাৰ? টোটেলি বন্ধ হৈছিল, কিন্তু এই মেডিচিনটো ঢুকোৱাৰ পিছত আকৌ এতিয়া অলপ হৈছে 2 দিন। সেইকাৰণে আপুনি এইবাৰ মেডিচিন এই 2 নম্বৰ কোৰ্চ আপুনি লৈ আছে, এই 2 নম্বৰ কোৰ্চটো শেষ হোৱাৰ আগতে মোক আপুনি ফোন কৰিব, মই আপোনাৰ ঘৰত আহি মেডিচিনটো দি থৈ যাম। আমাৰ মেডিচিন 3 মাহ আপুনি কণ্টিনিউ কৰিব লাগিব। সেই প্ৰথম ড'জটো যেতিয়া আপুনি খাওঁতে আপুনি ব্লিডিংটো বন্ধ হ'ল, কিন্তু মাজতে আপুনি গেপছ দিলে যে, সেইকাৰণে প্ৰব্লেমটো আকৌ আহিল। সেইকাৰণে আকৌ আহিল মানে এতিয়া আপোনাৰ 2 দিন বা 1 দিন এনেকুৱা হ'ব, কিন্তু আমাৰ মেডিচিন হোৱাৰ পিছত এতিয়া টোটেলি বন্ধ হৈ যাব। সেই কোৰ্চটো আয়ুৰ্বেদিক মেডিচিনৰ আপুনি 3 মাহ কৰিবই লাগিব। 3 মাহ কৰাৰ পিছতহে আপোনাৰ টোটেলি বেমাৰটো নাইকিয়া হৈ যাব। বুজি পালেনে ছাৰ? বুজি পাইছোঁ, বুজাইছিলে, কিন্তু পইচাৰ অলপ প্ৰব্লেম হৈছিল সেই সময়ত। আমাৰ কাৰণে ল'ৰাটো ফোন কৰিছিলোঁ, ফোন কৰিছিলে, ফোন কৰোঁ দুজন পিছত কৰিলে নেকি, মেডিচিনৰ প্ৰায় শেষ হওঁ জুলিয়াটোতো শেষ হৈছিলে, 10-15 দিনমান পিছতে শেষ হৈছিল। এতিয়া আপুনি এইবাৰ যিখিনি মেডিচিন লৈছে শেষ হোৱাৰ আগতে মোক এবাৰ ফোন কৰিব, মই আহি আপোনাৰ ঘৰত দি থৈ যাম। ঠিক আছে ছাৰ? একেলগে এই জুলীয়াটোৱে একে সমান নাজিব নহয়? নাজিব, এই 10 দিনমান যাব দুইটা। 10 দিনমানৰ আগতে মই আহি এবাৰ আপোনাক দি থৈ যাম। ঠিক আছে। এইবাৰ আপুনি গণ্ডগোল নকৰিব, ঠিক আছে? কণ্টিনিউ কৰক, কাৰণ য'ত পইচা খেদাইছে এবাৰে খেদাওক। কাৰণ ইয়াতে আপুনি ভাল পাইছে, ইয়াতে অকণমান আপুনি পইচা যাওক, কিন্তু প্ৰব্লেম ঠিক হ'ব লাগে। ঠিক আছে ছাৰ? ঠিক আছে।